মাইনা ইমান বিন্দাজত শুই আছে মুখখনে দেখি পোৱা নাই চুলি তুলি থাকি একদম অৱস্থা নাই মামনু উঠা স্কুল টাইম হ'ব আৰু 6:02 হ'লেই উঠা 7:30 স্কুল ইমান দেৰি উঠে কাৰণে ৰাতিপুৱা টিফিন বনাই দি পঠালোঁ এতিয়া মই মাইনাৰ কাৰণে বনাওঁ এয়া ময়দা মঠি থৈ দিয়া আছে বাবুৰ কাৰণে দুটা বনাই দি পঠালোঁ এতিয়া আকৌ মাইনাৰ কাৰণে টিফিন বনাওঁ এতিয়া আকৌ মাইনাৰ কাৰণে টিফিন বনাই আছোঁ কাৰণ বাবু স্কুল বহুত ৰাতিপুৱাই হয় 5:34 মানতে যায় বাবুৰ কাৰণে ৰাতিপুৱাই বনাই দিলোঁ মানে ঘৰৰ পৰা টিফিন দিব লগা হ'লে দুবাৰ বনাবলগীয়া হয় বহুত কষ্ট হয় কাৰণ বাবু সোনকালে যায় যে বহুত সোনকালে উঠিবলগীয়া হয় এতিয়া মাইনাৰ কাৰণে বনাই আছোঁ বাবুক পঠিয়াই দিলোঁ হাই ফ্ৰেণ্ডছ গুড মৰ্নিং ৱেলকাম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগলৈ আশা কৰোঁ সকলোৰে নিশ্চয় ভাল গা পা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ ধূপ চাকি জ্বলাই এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ মাইনাকো স্কুল পঠিয়াই দিলোঁ ঘৰখনত স্কুলীয়া ল'ৰা ছোৱালী থাকিলে মাকবিলাকৰ বহুত কষ্ট হয় সিহঁতে যেতিয়ালৈ মানে স্কুল নাযায় তেতিয়ালৈ বহুত বেছি কাম ওলায় আৰু সিহঁতে যোৱাৰ পিছত মানে অকণমান হ'লেও ফ্ৰী লাগে মাইনাক পঠিয়াই এতিয়া মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ আজি লাল চাহ বনাই লৈছোঁ ৰাতিপুৱা মানে গাখীৰ চাহ খালে অলপ দিগদাৰ হয় সেইকাৰণে লাল চাহ বনাই লৈছোঁ লগত আৰু মাইনা আৰু বাবুক টিফিনত বনোৱা ৰুটি দুখন আছিলে তাকে এতিয়া লাল চাহ লগত খাব লৈছোঁ লাল চাহখিনি ব্ৰেকফাষ্টখিনি কৰি লওঁ তাৰপিছত আকৌ কামত লাগি যাওঁ আপোনালোকক দেখাই আছোঁ কি কৰোঁ যোৱাকালি বজাৰ যাওঁতে লোকেল মুৰ্গী মাংস অলপ লৈ আনিছিলোঁ ৰাতি অলপ খালোঁ তাৰে অলপ থৈ দিছিলোঁ এতিয়া দুপৰীয়া খাবৰ কাৰণে অলপ থৈ দিয়াখিনি আলুৰ লগত বনাই আছোঁ ঘৰত থাকি বৰিং লগা কাৰণে মাইনাই মই এনে বজাৰ ফালে ওলাই আহিলোঁ কাৰণ আজি সাপ্তাহিক বজাৰ হয় হাওৰাঘাট টাউনত ইফালে ফ্ৰুইটছৰ বজাৰ আৰু ভিতৰ ফালে বহুত ডাঙৰ হয় বজাৰখন কাপোৰ কানি দোকান আছে আমি এতিয়া সন্মুখতে আছোঁ ফুল চাই আছোঁ ফুল লৈ যাওঁ ইমান দাম কৈছে ফুল ল'বই নোৱাৰি